হাই গাইজ, আধাৰ কাৰ্ডৰ ফৰ্ম কেনেদৰে ফিল আপ কৰিব ভিডিঅ'টো চাওক শেষলৈকে। আপোনালোকে দেখিব যে ইয়াত প্ৰথমেই আধাৰ কাৰ্ডৰ ফৰ্মখনৰ আপোনালোকে তাত ৰেচিডেণ্ট আৰু এটা আছে আপোনাৰ নন ৰেচিডেণ্ট, মানে দেশত থকা আৰু কিছুমান দেশৰ বাহিৰত থকা। এক নম্বৰত আপুনি হয়তো আমাৰ বেছিভাগ মানুহ দেশৰ ভিতৰতে থাকে, সেইবাবে প্ৰথমে আপুনি ৰেচিডেণ্টত টিক মাৰক। মই নিজৰ কাৰণে লিখিছোঁ, সেইকাৰণে মই ৰেচিডেণ্ট কৰিছোঁ। আৰু বাকীকেইটা যিকেইটা বায়'মেট্ৰিক টেষ্ট, আপোনাৰ মোবাইল নম্বৰ, ডেট অফ বাৰ্থ, এড্ৰেছ, নেম এইকেইটা দিছে। আৰু 3 নম্বৰত লিখিছোঁ মই মোৰ নিজৰ নামটো। 4 নম্বৰত দিছোঁ জেণ্ডাৰ মেল। আৰু ইয়াত 5 নম্বৰত আছে এজ আৰু ডেট অফ বাৰ্থ। যদি আপোনাৰ ডেট অফ বাৰ্থ নাজানে তেন্তে এজটো এপ্ৰক্সিমেট লিখি দিয়ক, আৰু যদি জানে তেন্তে ডেট অফ বাৰ্থটো দিয়ক। মই ডেট অফ বাৰ্থটো জানো, সেইবাবে ডেট অফ বাৰ্থটো ভেৰিফাই ক্লিক কৰিছোঁ। আৰু নিজৰ এড্ৰেছটো দিয়ক, এড্ৰেছটো চাই খালি ফোন নম্বৰটো আৰু পিন নম্বৰ সেইটো গুৰুত্বপূৰ্ণ। মোবাইল নম্বৰটো সদায় গুৰুত্বপূৰ্ণকৈ দিব। এইটো হয় আপোনাৰ 6 নম্বৰ ফুল এড্ৰেছ দিব। 7 নম্বৰটো যদি মাইনৰ হয় তেতিয়া প্ৰয়োজন, আৰু মানে সৰু ল'ৰা ছোৱালীৰ কাৰণে 5 বছৰৰ তলত, আৰু এনেই দৰকাৰ নাই। আমি এইটোত আছে ডকুমেণ্ট আৰু হেড অফ ফেমিলি আৰু ইণ্ট্ৰডিউচাৰ বেছ, মানে আমি এইটো ডকুমেণ্টছৰ দ্বাৰা কৰিছোঁ, সেইবাবে ডকুমেণ্টছ। আৰু ইয়াত আপোনালোকে দিব পাৰে, দেখিছে পান কাৰ্ড দিছোঁ মই, ভোটাৰ কাৰ্ড, আৰু ডেট অফ বাৰ্থৰ বাবে ড্ৰাইভিং লাইচেঞ্চ। ঠিক তেনেদৰে বেংক পাছবুকৰ বাহিৰে সকলো দিব পাৰে। আৰু একেবাৰে লাষ্টত আপোনালোকে নিজৰ চহীটো মাৰিব। তাৰপিছত আপোনালোকে ফৰ্মখন জমা দিব পাৰিব। তাৰপিছত আপোনালোকক মাতিব, যিটো ডেট হয় সেই ডেটত মাতি পঠাব। আৰু যদি ভিডিঅ'টো ভাল পালে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ফোন নম্বৰ আৰু চহীটো মেইন।